নমস্কাৰ, স্বাগতম জনাইছোঁ গুগলি আছামৰ আন এটা ভিডিঅ'লৈ। আৰু বিশেষকৈ আজি মোৰ দাদা এজনক লগ কৰিব আহিলোঁ। দাদাজনৰ এটা নতুন ৱেবছাইট মুকলি কৰিছে দাদাজনে, অসমৰ কাৰণে বিশেষকৈ মোৰ কিতাপ যিটো এপ্লিকেশ্যন নতুনকৈ তেখেতে মুকলি কৰিছে। আৰু তেখেতৰ যি প্ৰচেষ্টাটো সঁচাকৈ মই ভাল লাগিছে, আৰু সেইকাৰণে আজি ভিডিঅ'টোত মই বনাবলৈ আহিলোঁ। আৰু এই এপ্লিকেশ্যনটোত আপোনালোকে যেনেকৈ ফেচবুকত একাউণ্ট খুলি যেনেকৈ ফেচবুকটো ব্যৱহাৰ কৰে, প'ষ্ট কৰে, ফটো আপলোড কৰে, ঠিক তেনেধৰণে এইটো অডিঅ'ৰ কাৰণে অলপ ইয়াত অকণ ব্যতিক্ৰমী কৰিছে তেখেতে। অডিঅ' ব্যৱস্থা কৰিছে যাতে আপলোড কৰিব পাৰে, আৰু ফ্ৰেণ্ড ৰিকুৱেষ্ট তেনেধৰণৰ কিবাকিবি আছে। এতিয়া মেছেজো আছে। এপ্লিকেশ্যনটো কেনেকৈ ইউজ কৰিব লাগে দেখাই দিব মৃদুবন দাই, দেখাই দিব লাগে। MK বুলি আছে, এইটো হোম পেজ হয়। এই তলত অনলাইন দেখুৱাব, যিকেইজন থাকে অনলাইন দেখুৱাব। তাৰপিছত ইয়াত ভিডিঅ', অডিঅ', লিংক, ফাইলো শ্বেয়াৰ কৰিব পাৰিব। জিপ ফাইলেই হ'ব পাৰে, ৰাৰ হ'ব পাৰে, আৰু এতিয়া লিংকটো শ্বেয়াৰ কৰিবই। আৰু ইমো আছে, ইমজি আছে। ক্ৰান্তি কিমান ইমজি আছে? 150 আছে। গিফ্ট আপলোড কৰিব পাৰিব। গিফ্ট আৰু যিহেতু একেখিনি বস্তু ফেচবুকত আচলতে সাধাৰণতে দেখা নাপায়, আৰু তেখেতে অকণ আনকমন কৰিলে যিহেতু গিফ্টৰ পৰা। আৰু কি দিছা? জিপ ফাইলটো আপলোড কৰিব পাৰিব। আৰু এতিয়া যদি তোমাক ক'ব বিচাৰিছে গোপনীয়তা মানে চিকিউৰিটিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সেইটো? চিকিউৰিটিৰ ক্ষেত্ৰত ইয়াত ফেক একাউণ্ট খুলিব নোৱাৰিব। আৰু কোনোবাই যদি গমো পায় কণ্টেক্ট কৰিব পাৰিব মোৰ লগত। ৱেবছাইট ছাইডত কণ্টেক্ট বুলি আছে, তাত কণ্টেক্টত গৈ পেলাই মোৰ লগত ইমেইল, নাম, ছাবজেক্ট কি মানে কিহৰ ওপৰত মানে কণ্টেক্ট কৰিব বিচাৰিছে সেইটোৰ ওপৰত মানে কৰিব পাৰিব। আৰু মোলৈ তেতিয়া মোৰ ইমেইল আহি যাব, মোৰ অফিচিয়েল হেৰিয়ত। তাৰপিছত মই যদি যি একশ্যন ল'ব লাগে ছাইডৰ ফালৰ পৰা সেইখিনি তোমালোকৰ ৱেবছাইটৰ ফালৰ পৰা কৰিবা মানে একশ্যনটো। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, মোৰ ৱেবছাইটৰ ফালৰ পৰাহে এক্টিভ কৰা হ'ব। 24 ঘণ্টাৰ ভিতৰত মানে এক্টিভ কৰা হ'ব। একাউণ্টটো খোলাৰ লগে লগে মানে এক্টিভ নহয়? এক্টিভ নহয়, 24 ঘণ্টাৰ ভিতৰত মোৰ মানে ছাইডৰ ফালৰ পৰা এক্টিভ কৰা হ'ব। আৰু যদি তোমাৰ আপডেট কৰিব পৰা কিবা ব্যৱস্থা, যদি প্ৰত্যেকটো মানে এপ কিছুমান যেনেকৈ ফেচবুক হওক বা কিবা আপডেটৰ ব্যৱস্থা থাকে তোমাৰ তেনেকুৱা কিবা? মানে মই যদি ছাইডত যদি যাওঁ, মই ছাইডত মই যি আপডেট নকৰোঁ এপত আহি যাব, অট'মেটিকলি আহি যাব এপত। মানে এপটো আকৌ বোলে মই ডাউনলোড কৰিব লাগিব, সেইটো চিষ্টেমটো নাই। যি হয় ইউজাৰখিনিয়ে মানে নিজে আপডেটটো পাই যাব, যিমানে ইউজাৰ নাথাকক। তুমি ইয়াৰ পৰা যিখিনি চিষ্টেম সলনি কৰিব বিচাৰা তাতে সলনি হৈ যাব, বা নতুন কিবা এড কৰিব বিচাৰিছা এড হৈ যাব। এতিয়া তোমাৰ ফটো বা তেনেকুৱা কিবা প'ষ্ট কৰিলে কেনেকৈ ধৰণৰ কৰিবা সেইটো দেখাই দিয়া। ফটোত আছেই, ষ্টেটাছৰ লগত ফটো আছে, ফটোত ক্লিক কৰিব লাগিব। তাৰপিছত আপলোড যাব লাগিব। এইটো মোবাইল ফল্ডাৰলৈ আহিছে ন? আৰু এটা কথা কওঁ তোমাক, ইয়াত ফটো আহি গ'ল। আহি গ'ল ন? প'ষ্ট হৈছে, প'ষ্ট দিলা ন? প'ষ্টটো মই দিছোঁ। আৰু এইখিনিতে এটা কথা কওঁ, মানে গোটেইখিনি চিষ্টেমটো এতিয়া হয়তো অকণ বুজাত আপোনালোকক টান হ'ব, কাৰণ কিয় এজনেই ইউজাৰ তেখেতে চলাই আছে, গতিকে এপটো লঞ্চ কৰা নাই। লঞ্চ কৰাৰ পিছত যেতিয়া বহুতে কৰিব বা তেনেকুৱা ধৰণৰ ইউজাৰ কিছুমানে তেখেতৰ যি হেৰিটো চাইন ইন কৰিব কোৱাৰ লগে লগে লগ ইন কৰিব, গতিকে লগ ইন কৰাৰ লগে লগে এই যিটো মেম্বাৰ মানে প'ষ্ট হৈ গ'ল ন? প'ষ্ট হৈ গ'ল। আৰু এতিয়া লাইক কমেণ্টৰ ক্ষেত্ৰত এতিয়া মেম্বাৰ হ'ব লাগিব, বা তোমাৰ সেইটো যিটো ইনষ্টল বা কৰিছে তেখেতৰ নিজৰ আকৌ। আৰু আহিবলগীয়া যি এপ্লিকেশ্যনটো, মোৰ কিতাপ এপ্লিকেশ্যনটো যদি সবিশেষ যদি আপোনালোকে জানিব বিচাৰিছে, তেনেহ'লে মোৰ ডেছক্ৰিপশ্যনত লিংক আছে, বিদুপৱন অফিচিয়েলত গৈ পেলাই আপোনালোকে চাব পাৰিব। এতিয়ালৈকে কোনো ধৰণৰ ভিডিঅ' তেখেতে দিয়া নাই, গতিকে দিব। যেতিয়া লঞ্চ কৰিব গোটেই টিউটৰিয়েলবিলাক দিব, গতিকে চাব পাৰিব। মই লিংকটো দি আছোঁ। আৰু বেছি মই টেকন'লজিৰ বিষয়ে ইমানখিনি জ্ঞান নাই, যিখিনি ক'লোঁ চমু ভাষাত কৈছোঁ। ক'ৰবাত কিবা ৰৈ যাব পাৰে, গতিকে বিদুপৱন দাৰ যি টিউটৰিয়েল আহিব তাত ধুনীয়াকৈ বুজাই দিব। গতিকে মই এটা আপোনালোকক এটা মই জাননী দি দিলোঁ, যাতে এনেকুৱা এটা এপ আহিবলগীয়া আছে, তেখেতে কৰিছে, ভাল লাগিছে। আৰু ইমানখিনি আছিলে ভিডিঅ'টো। যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।